গৈ আছোঁ আমি এতিয়া বৰ্তমান ভূটান পাৰ্কি মেনুকা বাগান আপোনালোকক দেখুৱাম বুলি। আহক তেনেহ'লে মোৰ ভিডিঅ'টো উপভোগ কৰক আৰু চাই থাকক। য'ত নেকি পাৰ্কিৰ এটা গীৰ্জা আছে, এইটো হৈছে গীৰ্জা। ইয়াতছে ডাঙৰ গীৰ্জা ইয়াতে পাৰ্কিত নাপাব। এইটো হৈছে মেইন ডাঙৰ গীৰ্জা। দেখিছে ইমান সুন্দৰকৈ চাফা কৰি ৰাখিছে। তাৰে আশপাশে আছে এটা আৰ্মিৰ মেডিকেল, যেনেকুৱা পাৰ্কিৰ এটা মেডিকেল আছে। আহক তেনেহ'লে আমি পাই গ'লোঁ পাৰ্কিৰ বজাৰ। এইখন হৈছে বজাৰ। বজাৰখন আমি পাৰ হৈ এতিয়া বৰ্তমান ভূটান দৰংগা মেলা। আহক তেনেহ'লে আমাৰ ভিডিঅ'টো সকলো চাই কিনে উপভোগ কৰক নিশ্চয়। দৰংগা পুলিচ থানা, এইটো পুলিচ থানা চৌক। এইটো ইয়াতে এখন পুলিচ থানা আছে, ইয়াতে এটা মন্দিৰ আছে। দেখিবলৈ সুন্দৰ জেগা, কিমান সুন্দৰ। ইয়াতে এটা চৌক আছে, আহিলে সকলো দেখিব আপোনালোকে নিশ্চয়। আগলৈকে ভিডিঅ'টো চাই। লগত আছে দেৱজিৎ বড়ো, তাকো আনিছোঁ। আৰু এটা ব্লগ আছে, সকলো পাৰিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তাৰ চেনেলখন, যাতে সিও আগলৈকে যাব পাৰে। আপোনালোকে তাক হেল্প নকৰে, নিজৰ লগৰীয়া হিচাপে সকলো তাক ছাপোৰ্ট কৰিব আৰু তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টিটো বজাই দিব। কিন্তু পাহৰি নাযাব, লগৰ হিচাপে ক'লোঁ মই। ভূটান গেট আহি পালোঁ। এয়া ভূটান গেট, চাই লওক। ভিতৰে সোমাই যাওঁ এতিয়া। আমি আহি পালোঁ ভূটানৰ ভিতৰত আছোঁ। সকলো দৃশ্য দেখুৱাই চাব। আমি ভূটানৰ ভিতৰতে আছোঁ বৰ্তমান। আহক তেনেহ'লে ভিডিঅ'টো চাই লওক, ভূটানৰ সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। সম্পূৰ্ণ ভূটানৰ ব্ৰিজ এখন আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ৰ দ্বাৰা। কেনেকুৱা সুন্দৰ পৰিস্থিতি আৰু জেগাটো সুন্দৰ, পৰিৱেশ চাবলৈ ইমান ধুনীয়া। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আমাৰ চেনেলটো, আৰু ভাল লাগিলে লাইক এটা নিশ্চয় কৰি জনাবা কেনেকুৱা লাগে। ইয়াৰ মাজতে দোকান এখনত সোমালোঁ। দোকানত চালোঁ যে আমাৰ ষ্টেণ্ড কেমেৰাটো চাই লওক, কি দাম লয় আপোনালোকক জনাই আছোঁ নিশ্চয়। আৰু কেনেকুৱা পৰিস্থিতি আৰু কিমান ধুনীয়া পৰিৱেশ। ভুটীয়া দোকান চাবলৈ ইমান ধুনীয়াকৈ সজাই ৰাখিছে, চাওকচোন কিমান সুন্দৰকৈ সজাই ৰাখিছে ইয়াতে ভূটানৰ ভিতৰে। আহক তেনেহ'লে লৈ চাই লওক এইবিলাক বস্তু কিমান সুন্দৰকৈ সজাইছে ভূটানৰ ভিতৰে। লাগিলে ল'ব পাৰে। कितना इधर है? कितना? ये तो बड़ा वाला है ना? छोटा वाला नहीं, हम लोग का जैसे ये ब्लूटूथ
देखिए तो थोड़ा कैमरा है ये कौन सा है हेलमेट में लगाने वाला कैमरा है क्या? দোকানখন কেনে পালে সকলো বস্তু দেখুৱালোঁ চাই কিনে জনাব দোকানখন কেনেকুৱা ধুনীয়া ভূটানৰ চাই কিনে কমেণ্ট কৰি জনাব নিশ্চয় আহক তেনেহ'লে আমি এটা মন্দিৰ দেখাই আছোঁ ভূটানৰ ভিতৰত পাৰ্কিঙৰ পৰিৱেশ ইমান ধুনীয়া আহক ভূটানৰ মন্দিৰটো আপোনালোকে দেখাইছোঁ এয়া হৈছে মন্দিৰ এইটো হৈছে মেইন গেট ইফালে সোমাই যাওঁ বৰ্তমান যাই কিনে আমি দেখুৱাই আছোঁ এয়া মোৰ লগ আৰু ইয়াতে মই আছোঁ চাই লওক কি সুন্দৰ পৰিৱেশ সকলো ধৰণৰ ইয়াতে পাপ পুণ্য কাটা হয় আৰু এইটো জিনিছ ইয়াতে আছে লগোৱাই য'ত নেকি গ'ল এটা প্ৰকাণ্ড বস্তু আছে এইটো এপাক ঘূৰালে আপোনাৰ যিমান পাপ আছে পূৰ্ণ হয় বুলি গম পোৱা যায় ভুটীয়াসকলে কয় যে এনেকুৱা ঘূৰালে পাপ পূৰ্ণ হয় বুলি কোৱা হয় আহক তেন্তে হ'লে আমি আগলৈকে আগবাঢ়ি যাওঁ আৰু কিছু অংশ আপোনালোকক মই দেখুৱাম বুলি চেষ্টা কৰিছোঁ ইউটিউব চেনেলৰ দ্বাৰা দি তেনে উপভোগ কৰক আমাৰ ভিডিঅ'টো চাই কিনে শেষলৈকে আৰু অলপ আগলৈকে যাওঁ আৰু কি কি বস্তু দেখাব পাৰোঁ ভিডিঅ'ৰ দ্বাৰা দি দেখুৱাই আছোঁ তথাপিতো চাই লওক কেনেকুৱা লাগে সম্পূৰ্ণ দৃশ্য এতিয়া গৈ আছোঁ আমি বৰ্তমান ঘৰলৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ পাৰিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়